আজি বনোৱা দিছোঁ কাৰ্বি ডিছ খাৰ কামৈ হান বুলি কয়। এইটো হৈছে বেঙেনা, তাৰপিছত এইটো হৈছে নিমখীয়া মানথু, তাৰপিছত এইটো হৈছে কচু 2-3টামান, তাৰপিছতে এইটো হৈছে দালি, তাৰপিছতে এইটো হৈছে হান্দিচাং বুলি কয় কাৰ্বিত, অসমীয়াত কি বা কয় মই নাজানো, আপোনালোকে কমেণ্টছত দি দিব। এইটো নিমখ, তাৰপিছতে এইটো হৈছে খাৰ। এতিয়া কি কৰোঁ, প্ৰথমতে পানী দিওঁ, খাৰ দিলে এনেকুৱা উতলি আহিব। তাৰপিছতে এনেকুৱা চিষ্টেমত আপুনি হেৰি কৰিব। দিয়াৰ লগে লগে উতলাটো আমাৰ তৰকাৰী সিজি গ'ল। এতিয়া সিজি গ'ল আমাৰ তৰকাৰী, দেখিছেনে? এইটো তিল হয়, কাৰ্বিত নেম্প বুলি কয়। এই নেম্পটো দি দিওঁ তেতিয়া খাই অলপ টেষ্টি লাগিব, ভাল লাগিব, বুজিছেনে? তিলখিনি দি দিম। ৰেচিপি ৰেডি হৈ গ'ল। আজি খাৰৰ ৰেচিপি আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে, আৰু মোৰ ৰেচিপিটো চাই আজি আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মোৰ এই ৰেচিপিটো ইয়াত ধুনীয়া